বিজেপি সরকার বজাৰত জুই চাই দাম ঠিক কৰ এই নিৰ্লিপ্ত বিজেপি সরকার মূল্য বৃদ্ধি হ্ৰাস কৰক পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰক বজাৰত জুই চাই দাম ঠিক কৰ মূল্যবৃদ্ধি গরিব জনসাধাৰণৰ আজি অৱস্থা কঙা কৰিছে আৰু এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আমি দেখিছোঁ কোভিড পৰিস্থিতিয়ে মানুহৰ কাম বন নোহোৱা কৰিছে, অন্যহাতে মূল্যবৃদ্ধি বহুকে বাঢ়িছে। চৰকাৰে ইয়াৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বড় বিভিন্ন সময়ত দাবী উত্থাপন কৰিছে। আপোনালোকে দেখিছে যে সদনত যেতিয়া আপোনাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা তেওঁলোকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল। সেই প্ৰশ্ন আলোচনা কৰাৰ কাৰণে আজি চৰকাৰখনে নাকচ কৰিছে। স্বাভাৱিকভাৱে আমি দেখিছোঁ যে গৰীব জনসাধাৰণে এই সমস্যাটো তেওঁলোকে আওকাণ কৰিছে। আজি এই ব্যৱস্থাই নহয়, সকলো ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে। আমি দেখিছোঁ যে তেওঁলোকে গৰীব জনসাধাৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যি শিক্ষা ব্যৱস্থা মই ইতিমধ্যে কৈছোঁ, শিক্ষা ব্যৱস্থা তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে। আৰু শিক্ষাক লৈ তেওঁলোকে যি হেতালি খেলিছে ইতিমধ্যে আপোনালোকে শুনে জানিছে যে যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক আজি ভাল পজিশ্যন পোৱাৰ কাৰণেই আজি বিষয়াবিলাকে পইচা পাতি খাইছে, পইচা পাতি লোৱাৰ ব্যৱস্থা কৰিছে, যাৰ ক্ষেত্ৰত তেওঁলোকক এৰেষ্ট কৰিছে। এতিয়া শিক্ষাৰ ব্যৱস্থা এইটো। আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আমি 1 লাখ যুৱক চাকৰি দিম আৰু 1 লাখক হিচাপ কৰি চাকৰি দিম বুলি কৈছে। আমি জানো বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিগত নিৰ্বাচন আগৰ নিৰ্বাচনৰ সময়তো 2 কোটি নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল, অসমত 2 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল, কিন্তু তেওঁলোকে চাকৰি দিব নোৱাৰিলে। আৰু যিকেইজনক দিছে বিভিন্ন দুৰ্নীতিৰ মাধ্যমেৰে এইবিলাক কাম কাজ কৰে। স্বাভাৱিকভাৱে আজি যুৱ সমাজৰ শিক্ষাৰ অন্তত যুৱ সমাজৰ এই ব্যৱস্থাটো সাংঘাতিকভাৱে বেয়া অৱস্থালৈ ঠেলি নিছে। ছাত্ৰ শিক্ষাৰ ক্ষেত্ৰত দেখিছে আপোনালোকে যে নৈৰাজ্যৰ সৃষ্টি হৈছে। আজি গুৱাহাটী ইউনিভাৰ্চিটিত যিকেইজন তেওঁলোকৰ ঠিকাভিত্তিক শিক্ষক আছিল সেই শিক্ষকবিলাকক তেওঁলোকে বিতাড়িত কৰিছে। আৰু শিক্ষকৰ অভাৱত ইউনিভাৰ্চিটিৰ ক্লাছ পৰ্যন্ত নোহোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁলোকে আনিব বিচাৰিছে। আজি সকলোখিনি প্ৰাইভেট কৰিব বিচাৰিছে। স্বাভাৱিকভাৱে আমি যুৱ সমাজক লৈ কৃষক সমাজে, আজি শ্ৰমিক সমাজে, মহিলাসকল সকলোৱে আগবাঢ়ি আহিছে যাতে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব পাৰোঁ। চৰকাৰৰ এই চৰিতান্ত্ৰিক নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব পাৰোঁ আৰু তেওঁলোকে জনসাধাৰণৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে প্ৰতিবাদ কৰিব পাৰোঁ। এই আন্দোলনৰ আৰম্ভণি এইখিনিয়ে। আৰু আমি আগত দিনত সমগ্ৰ অসমৰ ৰাইজক আমি আহ্বান জনাম, আহক ওলাই আহক। চৰকাৰখনে কোনো ক্ষেত্ৰত গৰীব জনসাধাৰণৰ কথা চিন্তা নকৰে। চৰকাৰখনে আজি ছাত্ৰ যুৱক শ্ৰমিক সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমাৱেশ মিছিল ইত্যাদি কৰিছে। আজি অসমৰ লগতে আমি গোৰেশ্বৰ আৰু মহৰীপাৰা অঞ্চলতো এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকে গম পায় যে পেট্ৰল ডিজেলৰ যি ওপৰত যি কৰ, এই কৰৰ কাৰণে যে মূল্যবৃদ্ধি ঘটিছে এইটো আজি চৰকাৰে ওলাই কৰিব বিচাৰিছে। কাৰণ প্ৰতি বেৰেল পেট্ৰলৰ যিটো মূল্যবৃদ্ধি তাৰ ওপৰত যিটো টেক্স, এই টেক্স প্ৰায় 60 টকা বেছি হ'ব শতকৰা হিচাপত। গতিকে আজি 45 টকা দিব পৰা পেট্ৰলৰ দাম আজি 99 টকা 100 টকা আজি চুই গৈছে। গতিকে আমি এই যি পেট্ৰলৰ ওপৰত লগোৱা কৰ, এই কৰ আমি উঠাই লোৱাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু লগে লগে যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যৰ দোকানৰ জৰিয়তে আমি যোগান ধৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগে লগে কৃষকৰ উৎপাদিত ফচলৰ যিটো ন্যায্য মূল্য, এই ন্যায্য মূল্য আজি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এইটোৱে মূল বক্তব্য। পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰক। ইনকলাব জিন্দাবাদ, বজাৰত জুই চাই দাম ঠিক কৰ এই নিৰ্লিপ্ত বিজেপি চৰকাৰ। বজাৰত জুই চাই দাম ঠিক কৰ এই নিৰ্লিপ্ত বিজেপি চৰকাৰ। ইনকলাব জিন্দাবাদ, মূল্যবৃদ্ধি হ্ৰাস কৰক, মূল্যবৃদ্ধি হ্ৰাস